হেল্ল' এভৰিৱান, আছামিজ ব্লগ এণ্ড লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। এয়া আমাৰ গাঁৱৰ নামঘৰত সৰু সভা পাতিব লৈছে, কাৰণ বৰসভা পতাৰ পাছত সৰু সভা পতা হয়। ভিডিঅ'টো স্কিপ নকৰি সকলোৱে শেষলৈকে চাই যাব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আমাৰ হাঁহি কথা বতৰা, মাইকী মানুহৰ এনেও কেইজনীমান লগ খালে এনেকুৱাই হয়। বহুতো নানা ৰকমৰ কথা ওলায়, ফূৰ্তি ভাল লাগে সেইকাৰণে। হাই গাইজ, আজি নামঘৰত সৰু সভা আছিলে। কালি দেখিছিলে নামঘৰ সকলোৱে নচা, আৰু আজি এয়া সৰু সভা আৰু সকলোৱে কামত লাগি আছে। এয়া সকলোৱে কামত লাগি আছে। এইফালে নাৰিকল কাটিছে, তামোল কাটিছে, এয়া এইফালে লাডু বনাইছে বৌহঁতে। আৰু এয়া ময়ো লাগি গ'লোঁ কেঁচা মিঠৈ বনোৱাত। হাতে কামে সকলোৱে লাগি গৈছোঁ, কাৰণ দেৰি হৈছে। এইফালে শৰাই সজাই ৰখি আছে। আৰু বৰসভাত যেনেকৈ এই পকা মিঠৈটো বনোৱা হয়, এই সৰু সভাত কেঁচা মিঠৈটো বনোৱা হয়। আৰু এনেকেই সকলোৱে হাতে কামে লাগি মেলি সকলোবোৰ আমাৰ কাম কৰা হয়। হাঁহি ধেমালি ফূৰ্তি তাৰ মাজতে আহিবলৈ বাকী আছে। আমি ওচৰৰ যিকেইজনী পাৰিছোঁ গৈছোঁ, সেইখিনি আগতীয়াকৈ অকণ লাগি দিবলৈ, আৰু বহুতো আছে আহিবলৈ। সেইখিনি প্ৰথমতে এইখিনি কৰি লোৱা হৈছে।